কি হল এইটো বক্সটো নিব দিয়া নাই আচ্ছা আচ্ছা তো ইয়াত সাউন্ড বক্সটো নিব দিয়া নাই ন বাকি পানীটো আগতে ঠিকে আছিল আজি যোৱা বছৰ মই আহিছিলোঁ ইয়াতে ভালে পালো তাৰপিছত এতিয়া পানীটো এনেকুৱা ক'লা তাৰমানে ভয় লগা হৈ গৈছে এইটো পানী দি ৰাফটিঙত মোটামুটি আহিলে ধুনীয়াকৈ ৰাফটিঙৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব ন জংচাৰ আহক আহক চবেই আহক একজনৰ ঝাঁটা পাতি ওলাই আহক সো হেল্ল' গাইজ গুড মৰ্নিং স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'লৈ আজি 29 ডিচেম্বৰ 2024 চ' আমি যাই আছোঁ বগামাটি আমাৰ জিমৰ ফিটনেছ গ্ৰুপ ইউৰেনিয়াম ফিটনেছৰ গোটেইবিলাক মেম্বাৰৰ লগত আমি যাই আছোঁ বগামাটি চাই থাকক আমাৰ পুৰা ৰেডি ধনমেনি ৰৈ দিয়া চব ৰেডি সব ৰেডি তুমিহে নগলা মই যাই আছো তো এবাৰ গাড়ী দেখাই দিওঁ আমাৰ সব ৰেডি আৰু পিছত দিয়ক এবাৰ হাই কৰি দিয়ক ব্লগত আছে সব আছে মোৰ বহা জাগা আছে নে বহা জাগা আছে ইয়াতে আছে নাই ক'ত বহো সব বহিছে আমাৰ জাৰ্নি ষ্টাৰ্ট হৈ গ'ল কেনেকুৱা যোৱা চবৰে এজাৰে বাকী ৰেচপন্সে নাই সঞ্জয় ভাই অংকুৰা জোচ কওক কেনেকুৱা ইমান কাম কৰিছো guys, अभी फाइनली इधु वीडियो है ना बगामाटी इधु पिकनिक स्पॉट गेट इधु so यार
ওটা কি হল এইটো বক্সটো নিব দিয়া নাই আচ্ছা ইয়াত সাউন্ড বক্সটো নিব দিয়া নাই ন বাকী ইয়াত একদম টিকেট চিকেট কাটিব লাগিব কিমান এনেকৈ প্ৰাইচ কেনেকৈ 150 সাউন্ড বক্সটো নিব দিয়া নাই আমাৰ চাব পাৰিছে চৌকাকেইটা তুলি লওঁ আমি ফাইনেলি পালোঁ বগামাটি এতিয়া আমি চবেই লোকেশ্যন বিচাৰিম আমাৰ জেগাটো কোনফালে কৰি আছে জেগা বিচাৰিয়ে আছে জেগা পোৱা নাই এতিয়া এক্সপ্ল'ৰিং দ্য ভাইব কেনেকুৱা লাগিল বগামাটি বঢ়িয়া চবে আহিব সকলোৱে মজা প্লেচ নাইচ পানীয়ে পানী গাইছ ইয়াত আপুনি ৰাফটিং কৰিব পাৰিব আমি চাওঁ দেখাই আছোঁ আপোনালোকক কি কৰিব পাৰিব তাতে ৰাফটিং তাতে য'তে নাযাওঁ যিয়ে নকৰক যেতিয়া পানী কৈ যাব লগা হ'ব ন সেই মুহূৰ্তত তোমাৰ ফাটি যাব আচ্ছা মানে মোৰ হিচাপত মই যিমানখিনি জানো কি হ'ল আমাৰ কি লোকেশ্যন এইটোৱে নেকি ছাৰ ইয়াতে প্লেচ এইটোৱে বগামাটি আৰু এই বগামাটি আমি ইয়াতে খাম আৰু সিফালে কিবা বুদ্ধ মন্দিৰ আছে নেকি ইফালে জাগাটো দখল কৰি লওক তাৰপিছত বাকী চব হৈ থাকিব ইফালে বুদ্ধ মন্দিৰ আছে যাম আমি এখেত আমাৰ ৰান্ধনি নমস্কাৰ কৰি দিয়ক নমস্কাৰ এখেতে আমাক আজি বনাব অলপ ভালকৈ বনাব শুভ ৰাতি দিছোঁ আৰু ৰাতিটো হ'বই আমি যোৱাতে হ'ব পিছতো কম তো বনাব বুলি আশা থাকিল আৰু কিন্তু খোৱাটো মেইন ন চাই হ'ব আমাৰ ট্ৰেইনাৰ চাই অলপ বস্তু আনি আছে ছাৰ কি নহ'ব এক্সপিৰিয়েঞ্চ ক'ব অলপ এক্সপিৰিয়েঞ্চ ভাল লাগিছে মাটি বগা পানী ক'লা মাটি বগা পানীটো ক'লা আমি এতিয়া অলপ বস্তুখিনি লৈ আনো যিখিনি আমাৰ যিখিনি লাগতিয়াল বস্তুখিনি আছে বস্তুবিলাক উঠাই লৈ আনো চাই হওক কি আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ আছে ন ৰেডি হৈছে খাইছা অলপ খাইছোঁ আৰু আছে বহি খা ভাই বহি বহি চলি লাগিব এইটো আমাৰ ৰাজীৱ গাইছ ব্ৰেকফাষ্ট ষ্টাৰ্ট কৰি দিছে পূৰা ব্ৰেকফাষ্ট আমাৰ ৰেডি আৰু আমাৰ দাদাই পিঁয়াজ কাটি আছে পূৰা এইফালে আমাৰ খানাৰ কণী বইল হৈ আছে পুৰা বইল হৈ আছে ন আৰু এইটো কি তাতে কি হ'ব এইটো লাল চাহ অঁ লাল চাহ চাহ ব্ৰেড চব ৰেডি হৈ আছে আমাৰ লাল চাহ নেকি লাল চাহ চাই দিয়া ৰাজীৱ হাতত ফুল দিয়ে দিম শিক্ষা ক'ব গোটা কিবা ক'ব বগামাটিত আহিবি দে পিকনিক খাব চেক্টৰত যাবি আমাৰ বহুত ভাল পানীটো বগা নহয় ক'লা পানী এইটো পানীটো ক'লা হ'ল বাকী পানীটো আগতে ঠিকে আছিল আজি যোৱা বছৰ মই আহিছিলোঁ ইয়াতে ভালে পালোঁ তাৰপিছত এতিয়া পানীটো এনেকুৱা ক'লা তাৰমানে ভয় লগা কণ্ডিশ্যন
এইটো পানী দি তাৰমানে কোনো ধৰণৰ ইউজ কৰিব পৰা ব্যৱস্থা বাচন বৰ্তনখিনিও ধুব পৰা পৰিৱেশ নাই এতিয়া গতিকে অলপ সচেতন হ'ব লাগে আৰু কিহৰ কাৰণে হ'ল বস্তুটো ঠিক এটা আমিও ধৰিব পৰা নাই আমি পিকনিক খাব আহিছোঁ এইটো নিশ্চয় ক'ৰবাত কিবা এটা ঘটনা ঘটিছে কোনো কিছুমানে কয় কিছুমান বিশেষ ব্যক্তি ওপৰত কিবা কয়লাৰ হেৰি আছে বোলে তাৰ পৰা এনেকৈ নিগৰি আহিছে কয়লাৰ খনিৰ লগত সংগ ধৰি ৰাখিছে বুজি পোৱা নাই আৰু বস্তুটো চাব লাগে আৰু কাৰণ এটা এনে সুন্দৰ নেচাৰেল ভিউ এটা প্ৰকৃতিক ইমান ডাঙৰ ডাঙৰ পৰ্যটকবিলাকে আহে মানুহবিলাকে আহে সেইটো চাব লাগে আৰু সেইটোৱে কৈছোঁ মই লগ পাব লাহে লাহে এনেকৈ ঠিক আছে ব্ৰেকফাষ্টৰ পিছত এতিয়া গাইছ কণী খালোঁ আমি ন তুমি খা নাই কিয় বাবু শৈলেন বাবু অ' শৈলেন বাবা তুমি কিয় খোৱা নাই খোৱা না বাবা প্ৰিন্স কেনেকুৱা লাগিছে তোমালোকৰ হা বগামাটি কেনেকুৱা লাগিছে হা কি কৰিব পাৰিলে ভাল আছিল হা বহুত ঠাণ্ডা নেকি অঁ হাই কৰি দিয়া হাই বিশেষ ক'বলৈ একো নাই এতিয়া খোৱাহে কথা হ'ল এই বাইদেউসকলে ক'ব অকণমান লৈ লোৱা বাইদেউসকলে অঁ কওক কিবা কওক আৰু কেনেকুৱা লাগিল বগামাটি কণী বেছি নাখালো 6টামান খালো আচ্ছা ভালে লাগিছে বহুত ভাল লাগিছে আগতো আহিছে কিন্তু এতিয়া অলপ পানীটো ক'লা হৈ গৈছে অঁ বহুত ক'লা আহিছে পানী আগতে বগা চূণ মিলাই দিব লাগিব বগা এই খাই উঠি হেৰি হ'ব চুইমিং কম্পিটিশ্যন হ'ব আচ্ছা আছা নাইচোন কেনেকৈ কৰিবা ব্যৱস্থাটো কৰি আছো কাৰ্ডিঅ' হৈ যাব আমাৰ চাউণ্ড চিষ্টেমটো আনিব নিদিলে এইফালে অলপ পৰিৱেশটো দেখালোঁ ধুনীয়া একদম খালি পানীটো ক'লা বাকী চব ধুনীয়া ইয়াত আপোনালোকে কিবা ক'ব নেকি বাইদেউ আপোনালোকে যে লগ দিয়া নাই যে তাতে ইয়াত গাইজ লোৱাটো এনে উঠিব পাৰিব মানে গম নাপাব 50 ৰুপিজ ন বোলে আমি এবাৰ ওপৰৰ ফালে যাওঁ ওপৰৰ ফালে কিবা এটা মন্দিৰ আছে চাগে বুদ্ধ মন্দিৰ এটা আছে চ' মন্দিৰৰ ফালে যাওঁ আমি অঁ ইফালে পৰা উঠি আছো আমি ৰাজীৱ আছে আমাৰ লগত তুমি কি ভিডিঅ' কৰি আছা হ'ব আমি আধা কিলো যাব কেছ লৈ আহিব লাগিছিল গাইজ কেছ লৈ আহিব পালে যদি আহে তেনেকৈ বগৰী কিনিব পাৰিব প্ৰব্লেম হয় কেছ নহ'লে প্ৰব্লেম নেট নাপায় কালি লেগ মাৰি
গাইছ এইবিলাক চিৰি উঠি কিনে পৰা চিৰি উঠিব ফটো ল'ম তো গাইছ এটা ইফালে বুদ্ধ টেম্পল এটা আছে চাগে দেখা পাইছে ভালকৈ দেখাম বাৰু আৰু ইফালৰ পৰা ভিউ চাওক গাইছ এইফালে ধুনীয়া ভিউ ন ৰাজীৱ কি ক'বা এইটো ওপৰৰ ভিউটো গাইছ এইফালে চাব পাৰে জুম কৰি দিব অলপ আপোনাৰ এই তলত আপোনাৰ পিকনিক স্পটটো তলত এইফালে চাওক তলত পিকনিক স্পট আছে আৰু এইটো আমি একদম ওপৰত আহি গৈছোঁ আৰু ইয়াত গাইছ পুৰা ফটো চটো উঠি আছে যিহেতু আজি ছানডে ইয়াত এটা বুদ্ধৰ এনেকুৱা চাব পাৰে গাইছ পুৰা ধুনীয়া ষ্টেচু এটা আছে আহিব এইটো বনালে তো গাইছ আমি ফটো চটো উঠিলোঁ ওপৰৰ পৰা ধুনীয়া জেগা আছিল ৰাজীৱ কি ক'বা বঢ়িয়া চবে ফটো উঠিলোঁ এতিয়া আমি যাই আছোঁ অলপ ভোক লাগিছে খাই দিওঁ চ' খাই দিওঁ আমাৰ খানা ৰেডি হৈ গৈছে আমি যে যাই আছোঁ গাইছ চাই থাকক এইটো আমাৰ তাত প্লেচটো দেখাই পাব এইটো জুম কৰি দিলে আপোনাৰ দেখা পাব তাত আমাৰ প্লেচ আৰু ইয়াত গাইছ গ্ৰীণ পেক এডভেঞ্চাৰ ইয়াত জিপ লাইন কৰিব পাৰিব তেনেকৈ আপ এণ্ড ডাউন 300 টকা আৰু ওৱান চাইড 200 ড্ৰাই চিকেন ন ড্ৰাই চিকেন ৰেডি হ'ল প্লেট খাই চাফা কৰিলেচোন কেনেকুৱা লাগিছে বঢ়িয়া খাইছা কাম কৰি আছো কেনেকুৱা হৈছে বঢ়িয়া সুন্দৰ হৈছে মোটামুটি লগ কেনেকুৱা আছে বঢ়িয়া বঢ়িয়া একদম ইমান ধুনীয়া বনাইছে নহয় ধুনীয়া ভাল লাগিছে আমি টেষ্ট কৰোঁ অলপ ইয়াতে আপুনি ৰাফটিং কৰিব পাৰিব আমি এতিয়া ৰাফটিঙৰ এক্সপিৰিয়েঞ্চ ল'ম আপুনি চাই থাকক ইয়াত গাইজ বগামাটি আহিলে পূৰা ৰাফটিং কৰিব পাৰিব नंगनी मुआमा नाम जंगसार गाइस बगामाटी আহিলে জংসাৰ লগ পাব আৰু জংসাৰে পুৰা বঢ়িয়া ৰাফটিং কৰাব আপোনাৰ চাই থাকক গাইস শুই যাবা ভাইটিহঁত চাবা পানী পুৰা ঢৌ আহি আছে ইফালে আৰু ইফালে পুৰা বগা বগা পাহাৰ আৰু ইফালে আপোনাৰ ধুনীয়া আকাশখন চাবা 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 জংসাৰ চাবা গাইজ পুৰা পানী ইফালে এতিয়া আমি ইটো পাৰত যাম আকৌ ৰাফটিঙৰ বগামাটি আহিলে ধুনীয়াকৈ ৰাফটিঙৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰিব ইয়াত আহিলে হ'ল এনেকৈ ধুনীয়াকৈ জংসাৰ থাকিব জংসাৰে ধুনীয়াকৈ দেখাই দিব ন জংসাৰ আহক আহক চবেই আহক একজনৰে ঠাটা পাতি ওলাই আহক এই আগত কাটছানে চালাত ঘৰত পুৰা চালাডৰ ইয়াত আমাৰ এতিয়া বেঙেনা পোৰাটো হৈ আছে ৰেডি হৈ আছে বেঙেনা পোৰা থাকিব আৰু ইফালে চালাড হৈ আছে আৰু বাকী ইয়াত ৰেডি হৈ আছে আৰু অলমষ্ট ৰেডি আমাৰ চব ৰখি আছে আৰু ভোক লাগিছে নে চবৰে ভোক লাগিছে গাইছ দেখাই পাইছে অভিদা
ভোক লাগিছে ৰেডি ভাত হৈ গ'ল ইয়াত মাছ আছে ইয়াত কি এইবিলাক আলু ভাজা আৰু পাপৰ আলু ভাজা আছে দালি আৰু এইফালে চিকেন আছে চিকেন নহয় এইটো মটন হয় চিকেনটো খালোঁৱে আমি আৰু ইয়াত বেঙেনা পোৰা চালাড চব আছে খানা ঠিক আছে কেনেকুৱা হৈছে মানস খানা ঠিক আছে বেয়া কৰা নাইহে খাব পাৰিবা ঠিকে আছে কি লাগিব খানা ঠিকে আছে বুলি কৈছে চবে তোমাক কিবা লাগিব খানা ঠিকে আছে নে পিকনিকৰ আমাৰ খানাই মেইন খানা যদি ভাল হৈছে আৰু বঢ়িয়া আৰু প্ৰিন্স কেনেকুৱা ভাল লগা নাই টিপটপ ঠিকে আছে খানা ঠিকে আছে নে ৰাজু কিবা লাগিব মোবাইলটো দি কেনেকুৱা হৈছে খানা কেনেকুৱা ইয়াত দিহে আছে মই নে কেনেকুৱা বাইদেউ খানা কেনেকুৱা মই খাম লাষ্টত খাম কেনেকুৱা খানা কেনেকুৱা কেনেকুৱা লাগিছে আৰু কোৱা দালি অংকুৰ এই অংকুৰ দালি লাগে ইয়াত দালি আনি আছো ৰ'বা আমি ষ্টাৰ্ট কৰি দিওঁ আমাৰ কি আছে এইটো কিছু না অলপ ভিডিঅ' লৈ লওঁ মই বঢ়িয়া কবিতা শেষেই দেখোন ৰৈ আছো টেনশ্যন নল'বা খালী পেটটো উঠাব কেনেকুৱা খানা কেনেকুৱা লাষ্ট পিছনা কিবা ক'ব ঠিক আছে কংগনা ৰহিদে ছাৰ কি কওক লাষ্ট আমাৰ অনাৰ ইউৰেনিয়াম ফিটনেছ কিবা এটা কৈ দিয়ক ৰোহিতৰ বুকত সূৰ্যাস্ত সময়ত ভাত খাই আছো একদম চিনাৰীটো খুব ভাল লাগিছে তুমি ঘূৰাই লোৱা সুন্দৰ চাব পাৰে সুন্দৰ একদম ইফালে একদম সঁচাই ইফালে আপোনাৰ গোটেই ধুনীয়াকৈ গল্ডেন আৱাৰ পূৰা আৰু ইয়াত ধুনীয়াকৈ একদম লেকৰ ওচৰত একদম ধুনীয়াকৈ ইফালে নদীটোৰ পৰা পানী আহি আছে আৰু ইয়াত পূৰা ধুনীয়াকৈ খাই আছে আমাৰ চাওক ধুনীয়া লোকেশ্যন ইফালে গোটেই এতিয়া বেলিটো যাব আৰু ছানছেটৰ টাইম একদম পূৰা অলপ এণ্টাৰটেইনমেণ্ট আপুনি কৰিব লাগিব আপোনাক বৰপেটাৰ পৰা হায়াৰ কৰি অনা হৈছে এনে অহা নাই কিন্তু আপুনি দেই ধন্যবাদ মই নামতি মই কান্দিছো মই নামতি মই কান্দিছো ৰাতি নাহে টোপনি হিয়া ভাঙি কান্দে সকলোৱে ছাপোৰ্ট কৰিব কাৰণে উকিয়াই ৰেলগাড়ীখন চলি যায় ঐ দেহা ৰঙিয়াতে গধূলি হ'ল তোমাৰ
তোমাকে আলু বুলি ঘৰে ঘৰে সাজিছো ঐ দেহা গৰু বন্ধা গোহালি উকিয়াই উকিয়াই ৰেলগাড়ীখন চলি যায় দেহা ৰঙিয়াতে গধূলি হ'ল ৰঞ্জিত দা সাপোর্ট করি একদম বড়া আমি বলতে ঠিক আছে Police,